কি বাই স্কুলত গৈছা তুমি মৰ্ণিং ৱাকতে ওলাইছা না মৰ্ণিং ৱাক আম্মু মৰ্ণিং ৱাক কৰি আছা এতিয়া ঘৰত গুচি যাওঁ ব'লা গুচি যাওঁ মা এতিয়া গৰম লাগিব না হ'ব গৰম লাগি আছে ৰাস্তাত গাড়ী ওলাই যাই আছে হ'ব আমি যাওঁ এতিয়া দেই গুচি যাওঁ ব'লা জেমছ খাবা তোমাক থৈ গ'লোঁ ওপৰত পালঙৰ ওপৰত কিয় নামি আহিলা যোৱা মই গা ধুৱাই দিছোঁ এতিয়া চুলিখিনি ভৰি নাই দিওঁ যোৱা কাপোৰ পিন্ধাই দিলোঁ আম্মু উঠা 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 পাপা নাই পাপা নহয় এই মোবাইলখন হাতত ল'লেই একদম পূৰা পাপা আহি যায় নেকি হে আম্মু চুলিটো ভৰি নাই দিওঁ মা এইটো নকৰে নকৰে মই কি দিম পৰি যাব মা পৰি যাব তুমি আহা চুলি ফালে হা এইটো 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 চুলিখিনি ভৰিনাই দি যাওঁ মই কি কৰে আম্মু আম্মু নকৰিলে মা কি কৰিবা মা কি লগাবা লিপি লগাবা লিপি ক'ত লগায় অহ লিপি লগাবা তুমি গা ধুই আহিছা সেইকাৰণে লিপি লগাবা সৰু বেবী লিপি নলগায় লগায় নেকি সৰু বেবী লিপি নলগায় উঠটো বেয়া হৈ যাব নহয় লিপি লগালে তোমাৰ আচ্ছা নকৰে এইটো অফ কৰি দিয়া চাওঁ এতিয়া কি কৰিব লাগে পাপাক কল কৰিব লাগে হা পাপাক কল কৰিব লাগে চিল্লে তাকি আছে বোলে যে এতিয়া বোলে পাপাক বোলে ফোন কৰি দিব লাগে ভিডিঅ' কল কৰিব লাগে পাপাক চাব ৰাস্তা ঘাটত গ'লে ক'ব মোৰ পাপা ক'ত আমাৰ মোৰ পাপা ক'ত মোৰ পাপা নাই কোনে কয় এনেকুৱা কোনে কয় পাপা কি জান পাপা কি পৰি হা খালি পাপা লাগে এই বেবী কেনেকুৱা কৰি আছে বেবী কামটো কৰিব না বেবী কেনেকুৱা কৰে নেকি বেবীক মৰম কৰি দিয়া তুমি ন তোমাৰ বেবী কামটো কৰি আছে তুমি মোৰ বেবী হয় তোমাক মাৰোঁ মই মাৰোঁ দুখ পাবা না তুমি আমিক মাৰিছা আল্লাহ কিন্তু পাপ দিব দেই তোমাক আল্লাহক চৰি কোৱা পাঠাই দিছা তুমি আল্লাহক চৰি কোৱা আল্লাহ দেখা পাইছে কি কৰি আছে দুষ্ট কৰি আছে নাফিছা মই আল্লাহক কৈ দিছোঁ আল্লাহ কিন্তু জুই লগাই দিব দুটা ভৰিত তেতিয়া চৰি কৈ দিয়া জলদি আৰু মই নকৰোঁ আৰু দুষ্টও নকৰোঁ আৰু যে আম্মিক মাৰিছা সেইটো আল্লাহ কৈ দিয়া বোলে আল্লাহ আৰু মই আম্মিক নামাৰোঁ চৰি আল্লাহ আৰু বেবীক যে মাৰি আছে সেইটো বেবী যে কামটো কৰি আছে আৰু কৰিবা আৰু মাৰিবা তো কিয় মাৰিছিলা আৰু নামাৰিবা কুলু লৈ লো বেবীটো অত কম নহয় বেবী আকৌ ডাঙৰ হৈ গ'ল হা চেপ্টা হৈ গৈছিলে ঘুমো দিছে এতিয়া এইটো কোন হয় ফটো উঠাই আছে দুইটা কৰাচোন কেনেকৈ কৰে আমাৰ চুনু কেনেকৈ কৰে চাওঁ হাতটো ধুনুকে হাতটো দেখাই দিয়া ধুনুক এনেকুৱা কৰি ইয়াতে দুইটা হাত দেখাই দিয়া কেনেকৈ কৰে দুইটা হাত একেলগে ইমান ধুনীয়াকৈ চাওঁ 1 ছেকেণ্ডত কৰিলে ৱাও নাফিছা কি পাৰে না গুড জব গুড গাৰ্ল নাফিছা চব পাৰে এক্সাৰচাইজ কৰি আছে ৱাও এক্সাৰচাইজ এইটো কৰিলে কি হয় মা এক্সাৰচাইজ কৰিলে কি হয় কি কমে মোক ক'ব পেট কমে মোক সুধিব বোলে যে আম্মা তোমাৰ পেট কমিছে তোমাৰ পেট সৰু হৈছে এনেকুৱা কৈ থাকে না মা আমি কেনেকৈ কৰে এক্সাৰচাইজ এনেকৈ
দেখাই দি আছোঁ আৰু কি কৰে আমি আৰু কি কৰে আৰু কি কৰে এক্সাৰচাইজ এনেকুৱা ৱাও 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 হয় নেকি আৰু ৱাও বডি চাও বডি আৰু কেনেকৈ কৰে আমি হয় নেকি ৱাও ৱাও ধুনু সব এক্সারসাইজ শিখে গৈছে দেখোনে আরে ধুনুর পেট না থাকিব দেখুন কমি যাব এতিয়া পেট ৱাও 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 হৈছে এক্সারসাইজ হৈ গ'ল পৰি যাবা হৈছে হৈছে ও খুদা কি দেখাই আছে কি এক্টিং দেখাই আছে মোৰ জানটি জ্বৰ কাহ হৈছে বাই বাই পৰি যাবা হৈ আমাৰ নাফিসা এক্সাৰসাইজ কৰি আছে আপোনালোকে চাই থাকক আৰু এনেকুৱা কৰিলে পেটটো কমি যাব আৰু আপোনালোকৰ পেট একদম কমি যাব হয় না কেনেকৈ দেখাই দিয়াচোন তুমি কেনেকৈ কৰিব লাগে এতিয়া পৰি যাবা তুমি কেনেকৈ এক্সাৰসাইজ কৰিব লাগে একদম ধুনুকে দেখাই দিয়া তেতিয়া পেটটো কমি যাব না চবৰে পেট কমি নাযায় কাৰো তেতিয়াহ'লে আৰু মানুহে ভাল পাব নেকি তুমি ক'ব লাগিব চবৰে পেট কমি যাব মোৰ এক্সাৰসাইজ চালে অকল চালেই কমি যাব কৰিবই নালাগে হয় না বেল বজাইছে কোনে আমো এইটো ৰাখি দে ইফালে আহাচোন ইফালে আহা এইটো আহা এইটো ৰাখা গাখীৰ পৰি যাব গাত মোক কৈছিলে গাখীৰটো কি কৰিব লাগে পুৰা পেকেটটো তাইৰ হাতত দি দিব লাগে মই গাখীৰ ঢালিছিলোঁ কৈছে পেকেট দিব লাগে পেকেট দিছোঁ যদি মোৰ গাত আনি কেনে পেকেট লগাই আছে কি কৰি দুষ্ট নকৰে আমু যাদু বহুত দুষ্ট হৈছে ডাষ্টবিনত পেলাই দিয়া মা চিনা ডাষ্টবিনত পেলাই দিয়া এইটো গাখীৰ গৰম দিলোঁ এতিয়া তাইক বোলে পুৰা পেকেটটো দি দিব লাগে পেকেট দিয়া নাছিলোঁ এতিয়া চাওঁ পেকেটটো লৈ কেনে মোৰ গাতে লগাই আছে গাখীৰ যিখিনি আছে বুলি পেকেট এই এতিয়াহে ডাষ্টবিনত পেলাইছে আনি কেনে কি এতিয়া ৰাতি হৈ গ'ল না মা কি কৰি আছা মুখত গাখীৰ লাগছে এৰে দেখছ ধৰিলেই এনেকুৱা কৰিব একদম এৰি দিব গাটো আহা মুখখন ধুই দিওঁ আহা এই চাওঁ কাৰ বাচ্চা এনেকুৱা কৰে অলপ দেৰি যদি চুলিখিনি বান্ধি দিওঁ এই চাওঁ কাৰ বাচ্চা এনেকুৱা কৰে মোক কমেণ্ট কৰি জনাবচোন চবৰ বাচ্চা কৰে না খালি মোৰ বাচ্চাই কৰে পাগল হৈ থাকে এইটো পাগলি কি ধুনুকে খালি বান্ধি লৈ গৈছিলোঁ তলত যাই কিনে অলপ তাকিছে খেলিছে আহি কেনে চুলিখিনি দেখা পাই গৈছে যে চুলি বান্ধা আছে খুলি দিছে মোৰ দুইজনী ছোৱালী এনেকুৱা ডাঙৰজনীও এনেকুৱা চুলি নাবান্ধে চুলি নফৈনাব আৰু সৰুজনী এনেকুৱা এই দুটা পাগলি হৈ আহিছে পাগলি নাফিসা পাগলি নাফিসা পাগলি আইনাত চোৱাচোন যাই কেনে পাগলি নাফিসা পাগলি শ্বপিঙক এতিয়া মই দি দিম এইটো তাই স্নেক্সৰ টাইম হয় তো স্নেক্স দি আছোঁ চাওঁ মোবাইলৰ ফালে চালে ক'ত পৰিব আৰু ভিডিঅ' কৰিব গ'লে না আৰু কিবা হৈ যায় কাৰ হয় এনেকুৱা ক'বচোন কমেণ্ট কৰি মোৰ এক জেগাত দি আছোঁ চাওঁ আৰু এক জেগাত পৰিছে বাহ আইডিয়া চাওঁ এতিয়া চাওঁ ক'ত পৰে চাওঁ মোবাইলততো চাই আছোঁ ভালেকৈ পৰে নেকি পৰি আছে ধুনীয়াকৈ পৰি আছে এইটো এটা
এইটো বেলেগ। আমাৰ নৌচাফিনৰ ফেশ্বন অলপ বেলেগ। তাইৰ স্নেক্স দিব লাগিব একদম পূৰা বেলেগ বেলেগকৈ, স্কুলত টিফিন দিব লাগিব বেলেগ বেলেগ সজাই কিনে ধুনীয়াকৈ, নহ'লে যেনেকুৱা দিওঁ সেনেকুৱা ঘৰত লৈ আহিব। আনি কিনে ক'ব বোলে যে বেলেগ বাচ্চাই এনেকুৱা আনিছিলে সেনেকুৱা আনিছিলে, কিমান মজাৰ বস্তু আনিছিলে, তুমি ভালকৈ বস্তু বনাব নোৱাৰা, মোৰ বেলেগে ইমান ধুনীয়াকৈ আনে। মই ক'লোঁ সিহঁতে কেনেকৈ কি আনে? ক'ব কি সিহঁতে আনে ৰোল আনে, এগ ৰোল আনে, চিকেন ৰোল আনে। মই ক'লোঁ ময়োতো দিওঁ, তুমি লৈ আহা ঘৰত। কয় না না সিহঁতৰ বিলাক বেলেগ মজা টেষ্টি। আচ্ছা সিহঁতৰ টেষ্টি হয়তো মই আৰু কেনেকৈ বনাম? মই ক'লোঁ ৰেচিপিটো শুনি আহিবা কোনে কেনেকুৱা আনে। কয় না তুমি এনেকৈ বনাবই নোৱাৰা। আচ্ছা তেতিয়াহ'লে মোৰে দোষ, মই বনাবতো নোৱাৰোঁ সঁচাকৈ। কাৰ 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 বাচ্চা এনেকুৱা কৰে যে স্কুলৰ টিফিন বনাই দিলে সিহঁতৰ মজা নালাগে, বেলেগৰটো ভাল লাগে। মোৰ বাচ্চাটো একদম সেনেকুৱাই আৰু সদায় এটা কথা। সেইকাৰণে মই কেণ্টিন কাৰ্ড দিছোঁ, যা কেণ্টিনৰ পৰা খাই থাক, যি খাব মন যায় যি খাব মন যায় খাই থাক। মোক যাতে আৰু ক'ব নালাগে যে মই ভাল বস্তু বনাব নোৱাৰোঁ, এইটো কৰিব নোৱাৰোঁ, সেইটো কৰিব নোৱাৰোঁ। আৰু এইবিলাক বস্তু তাই নিজেই পচন্দ নিজৰ ইচ্ছামতে আনিছে আৰু শ্বপিং মলত যায়, জানে যে তাইৰ এইবোৰ বস্তু লাগে, তাই খায়ে নিজে। এই চাওঁ আৰু 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 চিৰাপটোতো দিব লাগিব। এইটো চাওঁ এইটো কি ভালকৈ পঢ়ে। সৰুজনী যেতিয়া দেখা পাব বোলে সজাই কিনে দিছোঁ, তাইও খাব বুলি ক'ব। সৰুজনী অলপো মুখত নিদিয়ে, নাখায়, পচন্দই নকৰে। ডাঙৰজনী খাব আকৌ, কিবা কৰি খালেই হ'ল। মোৰ কথা হ'ল বোলে খালেই হ'ল ভাই। মোৰ বাচ্চা খানা নাখায়, খানা খালে মই বহুত ভাল পাওঁ, খানা খোৱা বাচ্চা মই বহুত ভাল পাওঁ। লাগে মোৰ কষ্টই হোক বনাই দেওঁতে, তথাপিও মই বনামেই যে খাওক, তথাপিও মোৰ বাচ্চা মোৰ কষ্ট হৈ থাকক, একো অসুবিধা নাই। বাহ বাহ বাহ। ইয়াতে কোনে বহিছে ইয়াতে? এইটো টুল আনি কেনে চাওঁ, ইয়াতে ওপৰত বহি আছে, কোনো ভয় চয় একোৱেই নাই। এইটো কোন হয়? এইটো কোন হয় চাওঁ, কোন হয়? কোন হয়? দুদু। দুদু কোন হয়? দুদু বুঢ়ী। অঁ এইটো দুদু বুঢ়ী হয় বোলে। ইয়াতে বহি বহি চাই আছে তলেদি কি কোনে আহি আছে কোনে যাই আছে। এইবিলাক চাই আছে এই ৰাতিখন। কেইটা বাজিছে চোৱাচোন ৰাতি। অকলে অকলে, লাইটোতো অফ আছিলে, এতিয়াহে মই দিলোঁ লাইটটো। আমু ভয় নাই তোমাৰ? হয় নেকি? আৰু অকলে যে উঠিছা তুমি, পৰি নাযাবা? ইয়াতে যে ওপৰত যে উঠিছা, ভয় নোখোৱা? পৰি নাযাবা? এইটো বম কোনে ফুটাইছে? এতিয়াতো ভয় খালা দেখোন তুমি, এতিয়াতো ভয় খালা, তোমাৰ বোলে ভয় নাই এতিয়া, কিয়? বম এতিয়া এই তাতে বম ফুটাইছে, তুমি চোৱা, ধুনু ধুনুকে বিয়া হয় বিয়া। কি কি এতিয়া কিয়? এতিয়া কিয়? এই মাত্ৰ কোনোবা দাদাগিৰি দেখাইছে বোলে যে মই ভয় নাখাওঁ, এতিয়া কোনে ভয় খায়?